হে গাইজ, আমাৰ দৰে কিছুমান মানুহ আছে যিসকলে ভাবে যে মই ক্লাছ 10 পাছ কৰিলোঁ, হাই ছেকেণ্ডেৰী কৰিলোঁ, BA কৰিলোঁ, মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ, এতিয়া কি কৰিম? এতিয়াতো মোৰ শিক্ষা শেষ, ডিগ্ৰী ল'লোঁ, এতিয়া বহি থাকিব পাৰোঁ, মানে কিবা এটা চাকৰি বাকৰি বিচাৰি ঘূৰি ফুৰে। মই চাকৰিৰ কথা বাদ দিলোঁ, শিক্ষাৰ কথা কৈছোঁ। আপুনি যদি জ্ঞান অৰ্জন কৰিবলগীয়া হয় তেতিয়াহ'লে এইখিনি শিক্ষা আপোনাৰ শেষ শিক্ষা নহয়, কিয়নো মানুহ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগমুহূৰ্তলৈকে গোটেই সময়খিনি, এই যিখিনি সময় আপুনি বাচি থাকিব গোটেই সময়খিনি কিন্তু আপোনাৰ শিক্ষাকাল। কেতিয়াবা এডুকেশ্যনত পঢ়িছিলোঁ, মনত আছে এতিয়াও। গতিকে আপোনাৰ শিক্ষা শেষ নহয়। যিসকলে ভাবে যে শিক্ষা শেষ, সেইসকলে কিন্তু সেইখিনিতে আবদ্ধ হৈ থাকিব পাৰিলে, আৰু সেইখিনিৰ পৰা লাহে 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 নাইকিয়া হৈ যাব। প্ৰেক্টিকেলি বস্তুটো কি জানে, বাস্তৱটো কি? আপুনি যিখিনি শিকিছে বা যিটো ডিগ্ৰী লৈছে, আপুনি যদি ভাবে এইখিনি মোৰ শেষ, তেতিয়াহ'লে এইখিনি কিন্তু আপোনাৰ কেতিয়াও নাথাকে, তাৰ পৰা কমি আহিব। আৰু এইখিনি যদি আকৌ আপুনি কামত লগাব নোৱাৰে তেতিয়াতো বেকাৰ, কোনো কাম নাই, নাইকিয়া হৈ যাব লাহে লাহে। গতিকে যদি আপুনি জ্ঞান অৰ্জন কৰিব বিচাৰে তেন্তে আপোনাৰ জীৱনত প্ৰত্যেক দিন প্ৰত্যেক মুহূৰ্তত কিবা নহয় কিবা এটা নজনা নতুন বস্তু আপুনি শিকিব লাগিব, জানিব লাগিব। মই এটা এক্সাম্পল দিব বিচাৰিম। যেতিয়া আপুনি কিবা খেলি পেলাই যেতিয়া জয়ী হৈ যায় তেতিয়া আপোনাৰ মনটো কেনে লাগে? যেতিয়া আপুনি মেট্ৰিক পৰীক্ষাত যিদিনা ৰিজাল্টটো আহিছিল, যেতিয়া আপুনি ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছিলে বা লেটাৰ মাৰ্ক লৈ পেলাই পাছ কৰিছিলে, সেইদিনা আপোনাৰ মনটো কেনেকুৱা লাগিছিল? ঠিক তেনেকুৱা লাগিবলৈ আৰু সেই মুহূৰ্তটো যদি আপুনি বাৰ বাৰ বিচাৰে যে এনে এটা আনন্দৰ মুহূৰ্ত মই উপভোগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা নতুন বস্তু শিকিবলৈ চেষ্টা কৰিব। ঠিক তেনেকুৱাই লাগিব। নজনা কথা এটা জানিলে আপোনাৰ ৱাও, ভাল লাগি গ'ল। আৰু কোনো এটা বস্তু ট্ৰাই কৰোঁতে কৰোঁতে যেতিয়া আপুনি ছাকচেছফুল হৈ যায়, বাহ কি মজা! যি আনন্দৰ যিটো মুহূৰ্ত আপুনি উপভোগ কৰিব পাৰে, আপুনি যদি আপোনাৰ জীৱনখনত প্ৰত্যেক দিনাই এনেকৈ আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে প্ৰত্যেক দিনাই আপুনি এনে আনন্দ উপভোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টো মাত্ৰ আপোনাক মটিভেট কৰাৰ কাৰণে বনোৱা হৈছে। যদি ভাল লাগে লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো প্ৰত্যেক দিনাই আমি ঠিক এনেকুৱা গঠনমূলক ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম।